জুনমনি ৰাভাক মনত আছেনে আপোনাৰ নে পাহৰি গ'ল? হয়, অসম আৰক্ষীৰ উপ পৰিদৰ্শক জুনমনি ৰাভাৰ কথা কৈছোঁ। জুনমনি ৰাভাৰ মৃত্যু হোৱা আজি এমাহ উকলি গ'ল, কিন্তু এমাহৰ পিছতো জুনমনিৰ যি মৃত্যুৰ ৰহস্য, সেই ৰহস্য কিন্তু ৰহস্য হৈয়ে থাকিল। আপোনালোক সকলোৱে জানে যে সেই ঘটনাৰ তদন্তৰ দায়িত্ব লৈছিল CIDয়ে, আৰু শেহতীয়াভাৱে এতিয়া সেই ঘটনাৰ দায়িত্ব অৰ্পণ কৰা হৈছে CBIক। ইতিমধ্যে দিল্লীৰ পৰা CBIৰ দল আহি অসমত উপস্থিত হৈছে জুনমনি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ।